হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰে মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজি এটা ভয়ংকৰ তথ্য লৈ আহিছোঁ। যদিহে সেইটো সঁচা প্ৰমাণিত হয় বা সঁচাকৈ যদি এডমিট কাৰ্ড আহে, সকলোৰে যদি সকলোৱে যদি পৰীক্ষা দিব লগা হয়, সকলোৱে যদি ইণ্টাৰভিউ আকৌ যদি ৰানিং কৰিব লগা হয়, তেনেহ'লে এটা ডাঙৰ বহুতো প্ৰব্লেম সন্মুখীন হ'ব। হয়তো এই AB আৰু UB ৰানিং 4 বছৰলৈকে লটকি যাব পাৰে, অৰ্থাৎ হাইকোৰ্ট চলিব পাৰে। সকলোবোৰ মই এইটো ভিডিঅ'ত মই আলোচনা কৰিম। যদিহে আপুনি পোনপ্ৰথমবাৰ কাৰণে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনালোকে সকলোতকৈ আগত পাব। যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। বন্ধুসকল আমি সকলোৱে গম পাওঁ যে অসম পুলিচৰ যি এডমিট কাৰ্ডৰ কথা, কিয়নো বহুতো ঘটনা হৈছিল বুলি কোৱাৰ পাছতে যিহেতু বন্ধ কৰি দিলে, তাৰ পাছতে বহুত লোকেই পাছ কৰিছে আৰু কিছুমানে ফেইল কৰিছে। পাছ কৰাবিলাকৰ আকৌ কি নতুনকৈ দৌৰিব লাগিব নেকি? আকৌ তেওঁলোকে যিহেতু বহুতো কষ্ট কৰিছে, বহুতো কষ্টৰ সাধনাৰ ফলতহে তেওঁলোকে ৰানিংটো কমপ্লিট কৰিছে, লং জাম্পটো কমপ্লিট কৰিছে। অৰ্থাৎ তেওঁলোকে যিসকল ব্যক্তি নেকি কোনো ধৰণে দেলালিৰ আশ্ৰয় নোলোৱাকৈ পাছ কৰিছে, সেই ব্যক্তিসকলে যদি আকৌ যদি ৰানিং কৰিব লগা হয়, তেনেহ'লে সেইসকল ব্যক্তি কিন্তু শুদাই নেৰিব, তেওঁলোকে কিন্তু হাইকোৰ্ট কৰি দিব। আৰু হাইকোৰ্ট কৰাৰ ফলতে আকৌ 3-4 বছৰলৈকে আপোনালোকে সকলোৱে আকৌ ধৈৰ্য ধৰিব লাগিব এডমিট কাৰ্ডৰ কাৰণে। আমি সকলোৱে গম পাওঁ কি হৈছে, যিহেতু এপিডিচিএলত এতিয়াও কোনো ধৰণৰ ফেচলা হোৱা নাই। ইৰিগেশ্যনতো বা যেন তেনে দি দিলে আজি কেইবা মাহৰ মূৰতো। কিন্তু যদি এইটোত যদি আকৌ ইণ্টাৰভিউ হয়, তেনেহ'লে কিন্তু হাইকোৰ্ট হৈ যাব, আৰু হাইকোৰ্ট হ'লে বহুতো প্ৰব্লেম হ'ব। সেইকাৰণে আমাৰ অসম চৰকাৰে ভাবি চিন্তি এডমিট কাৰ্ডটো দিয়া উচিত, কিয়নো যিসকল নেকি নিবনুৱাই অতি কষ্টৰে পাছ কৰিছে, তেওঁলোকক যাতে আকৌ পৰীক্ষা দিব লগা নহয়, মই সেইটোৱে বিচাৰোঁ। আৰু আপোনালোকেনো কি বিচাৰে সকলোৱে তলত কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।